তো গাইছ আজি তালেৰে সেলিব্ৰেশন কৰিলো লগতে খালো এক চপ লগতে খালো চিকেন মমো তো বলকচোন ভিডিওটো আগৰ পৰা আৰম্ভ কৰোঁ তো হেল্ল গাইছ মই হিৰ আৰু আপোনালোকক স্বাগতম জনাইছো মোৰ অন্য এটা নেপ লগলৈ সন্ধিয়া লগৰ কেইটাৰ লগত মই ওলালো সেলিব্ৰেশন কৰিবলৈ মানে মোৰ ইউটিউব চেনেলত 13,000 সাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে না তাকে ভাবিলো আজি এটা সেলিব্ৰেশন কৰো যেহেতু সকলোৱে কেকেৰে সেলিব্ৰেশন কৰে তাকে মই ভাবিলো আজি এটা ইউনিক বস্তুৰে সেলিব্ৰেশন কৰো এইটো ফলক লৈ আপোনালোকৰ ফালে কি কয় কমেন্টত জনাবচোন আৰু এনেকৈ সেলিব্ৰেশন কৰা হোৱাৰ পিছতে আমি তিনিটা ওলালো পদুম পুখুৰীলৈ মানে বহুত দিনে হ'ল নহয় মই পদুম পুখুৰী নোযোৱা এনেকৈ গাড়ীত তেল ভৰাই আমি আহি পালো পদুম পুখুৰী অহাৰ লগে লগে লাগি গ'ল সৰু সৰু বৰষুণ আৰু এনেকৈ ভাবিলো বৰষুণৰ মাজত আমি অৰ্ডাৰ দিওঁ চিকেন মমো এনেকৈ আমাৰ চিকেন মমো আহি পালে আৰু এনেকৈ চিকেন মমো খাই বৰষুণত তিতি আমি ওলালো আড্ডালৈ এনেকুৱা এটা বৰষুণৰ বতৰত তাকো আকৌ আড্ডাৰ চাহ কেনে এটা কম্বিনেশ্যন ন গাইছ এনেকৈ আড্ডাৰ চাহ খাই আমি ওলালো এক চপ খাবলৈ মানে আজি খোৱাই বতৰ ৰ'ব গাইছ এনেকৈ আমাৰ এক চপো আহিল ৰ'ব এক চপ খাই আমি ওলালো ঘৰত বাৰু ৰ'ব যোৱা ভিডিঅ'ত কমেণ্ট কৰা কেইটামানৰ নাম হৈছে প্ৰণীতা ৰিহান আৰু বাৰ্বি এইটো ভিডিঅ'ত আপোনালোকে কমেণ্ট কৰক নেক্সট ভিডিঅ'ত আপোনালোকৰ নাম ল'ম তো আজিলৈ বাই বাই